Hi guys, welcome to my channel Mr. YT Blogs. তো বলক আজি ভিডিওটো আৰম্ভ কৰোঁ আৰু ভিডিওটোত আজি দেখাবলৈ চেষ্টা কৰিম আমাৰ চৰ অঞ্চলত যি বাদাম আমি কিনি খাওঁ সেই বাদাম গছ লগাইছোঁ সেই বাদামৰ খেতি দেখাবলৈ বিচাৰিম। তো আপোনালোকে চাই থাকক, খেতিবোৰ দেখাম। ভিডিওটো নিশ্চয় ভালে লাগিব। বলক ভিডিওটো আৰম্ভ কৰোঁ। মই আছোঁ এতিয়া বৰপেটা ডিষ্ট্ৰিক্ট বাগবৰ সমষ্টি চৰৰ মাজত, মোৰ যোনটো জন্মস্থান জেগা, মই এই চৰত জন্ম পাইছোঁ। বলক ভিডিওটো আৰম্ভ কৰোঁ আৰু বলক কি খেতি লগাইছোঁ আৰু চৰৰ মাজত কেনেকৈ পৰিস্থিতিত আমি আছোঁ, কেনেকৈ ঘৰ বনাই আছোঁ, গৰুবোৰ দেখাম, কেইটা গৰু পুহি আছোঁ এইবোৰ দেখাবলৈ বিচাৰিম। চাই থাকক, বলক বাদাম খেতিলৈকে যাওঁ। আহি পালোঁ, এই আমাৰ বাদাম খেতি, বাদাম লগাইছোঁ। চাওঁ তলত কিমান গুটি লাগিছে এইবোৰ দেখাবলৈ বিচাৰিম। চাই থাকক ভিডিওটো। ইমান ভাল হোৱা নাই, কিয়লৈ যদি বৰষুণ দিলে হয় তেনেহ'লে বাদাম খেতিটো আৰু ভাল হ'লে হয়, কিন্তু বৰষুণ নিদিয়াৰ কাৰণে বাদাম খেতি ইমান ভাল হোৱা নাই। আৰু যোনটো বাদাম মেইন মাটিৰ তলত হয়, তো মই ইমানখিনি হোৱা নাই, মই দেখাবলৈ চেষ্টা কৰিম। বলক 2-4টামান উঠাওঁ, উঠাই কিনে চাওঁ কিমান বাদাম লাগিছে তলত, উঠাই চাওঁ। তো বলক এইটো বাদাম গছত হাত দি আছোঁ, এনেকৈ উবালিব লাগে, এইটো মই দেখাই আছোঁ চাব। এইয়া বাদাম লাগিছে, এইবোৰ চাওক বেছি হোৱা নাই, তাৰমানে বৰষুণ হোৱা নাই নহয়, সেইকাৰণে বাদাম ইমান বেছি লগা নাই। আৰু এতিয়ালৈকে বাদামটো পুৰঠ হোৱা নাই, এতিয়ালৈকে কেঁচাই আছে, এতিয়ালৈকে ভালকৈ পুৰঠ হোৱা নাই। লওক এই আকৌ মাটিৰ তলত থৈ দিওঁ, এতিয়া সোমাই হোৱা নাই উঠাবলৈ, আৰু কেইদিনমান যাব তাৰপিছত উঠাম। আৰু আছে এইবোৰ যিমান দেখিছে এইবোৰ চব আমিয়ে কৰিছোঁ। 4-5 বিঘামান হ'ব বাদাম লগাইছোঁ। তো বৰষুণৰ কাৰণে ইমান ভাল হোৱা নাই। আৰু বলক আৰু দেখাওক, কেইটামান উঠাওঁ কিমান হৈছে। বাদামী বালি মাটিৰ মাজত হয়, কিন্তু চব বালি মাটিতে নহয়। দেখিবলৈ পাইছে যে গছ যদি ইমান ভাল হ'লে হয় আৰু দেখাবলৈ হয়, এইটোত কেইটামান আছে দেখিবলৈ পাইছে। এইটো বাদাম আমি গুৱাহাটীত কিনিব খাব লাগে 10 টকাত, পচন্দে নহয়। 15-20টামান বাদাম দি কিনে 10 টকা। আৰু আমি ইয়াতে খেতি কৰিছোঁ। আমাৰ ইয়াতে দাম কম, কিন্তু কেতিয়া কিমান 40 টকা 50 টকা কিলোহে বিক্ৰী কৰিব পাৰোঁ। আৰু গুৱাহাটীত যদি 250 গ্ৰাম কিনিবলৈ যাওঁ, নিমজনে 40 টকা 50 টকা ল'ব। ভাই কি ক'ম আৰু, আমি খেতি কৰোঁ, ইয়াৰ মূল্য আমি নাপাওঁ। বিদেশত খাবলৈ গ'লে, টাউনত খাব গ'লে বহুত পইচা দি কিনি খাব লগা হৈ যায়। বলক এতিয়া মোৰ ভিডিঅ'টো বেছি লং নকৰোঁ, আৰু মোৰ চেনেলটোৰ নাম হ'ল মিষ্টাৰ YT ব্লগছ। তো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আৰু যিসকল ভিউৱাৰ্ছসকল, মোৰ ফ্ৰেণ্ডসকল, মোৰ বন্ধুসকল, মোৰ ভাই ব্ৰাদাৰসকল যিবোৰ ফেচবুক পেজৰ পৰা চাই আছে, মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু বেছিকৈ শ্বেয়াৰ কৰিবলৈ দিব। কিন্তু আৰু এটা কথা, মই ভাল কোৱালিটিত ভিডিঅ' বনাব নোৱাৰোঁ আৰু ভাল প্লেচ দেখাব নোৱাৰোঁ। এই গাঁৱত থাকি কিনে চৰৰ মাজত কি আছে এইবোৰ মই দেখাওঁ, কিন্তু ইউটিউবৰ পৰা কোনো এতিয়ালৈকে মোৰ ইনকাম অহা নাই, আৰু ছাবস্ক্ৰাইব মোৰ এতিয়ালৈকে কমপ্লিট হোৱা নাই। মই কামৰ কাৰণে হয়তো এইটো ভিডিঅ' বনাবলৈকে মই সোমাই দিব নোৱাৰোঁ। আৰু আপোনালোকে ফেচবুকত বা ইউটিউবত যি ভিডিঅ' দেখে, এয়া ফ্ৰম আছাম জাহিদ বাৰ ভিডিঅ', আকৌ ডিম্পু দাদাৰ ভিডিঅ' দেখে, সেইবোৰ ইহঁতৰ ফেচবুক আৰু ইউটিউবৰ বহুত ইনকাম পায়। সেইকাৰণে সি ভাল জেগাত যাব পাৰে, ভাল প্লেচ দেখাব পাৰে। মই ইমানখিনি মোৰতো ইনকাম নাই, হাজিৰা কৰি খাওঁ। তাৰপিছত এটা ব্লগ চেনেল খুলি লৈছোঁ, মিষ্টাৰ YT ব্লগ। আপোনালোকে অলপ ছাপোৰ্ট কৰিব। ডিম্পু দাদাৰ দৰে, জাহিদ বাৰ দৰে ময়ো সিহঁতৰ দৰে হ'ব বিচাৰোঁ। আপোনালোকে মোক ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক। আৰু যিসকলে ফেচবুকৰ পৰা চাই আছে, সেইসকল বন্ধুসকল, ভিউৱাৰ্ছসকল, ফেচবুকটো পেজটো ফ'ল' কৰি দিব। ধৰক মোৰ ঘৰত গৰু কেইটা আছে এইবোৰ দেখাম। আৰু এটা বস্তু দেখাওঁ, এইটো হৈছে আমাৰ ফেচাৰী কলাই বুলি কওঁ। অসমীয়াত কিবা আছে মই ইমানখিনি নাজানো, অসমীয়াত কিবা কয়। বলক এইবোৰ পুৰি খালে বহুত ভাল লাগে। এইবোৰ যিবোৰ এই হিজবোৰ দেখিছে ডাঙৰ সিহঁতে তাৰ মাজতে আমাৰ এই ফেচাৰী কলাইটো হয়। বলক আৰু দেখাবলৈ বিচাৰিম। দেখিবলৈ পাইছে মোৰ ঘৰত এইবোৰ গৰু পুহি আছোঁ। গোটেইকেইটা নিজৰে নহয়, আৰু আছে এইফালে আৰু 2টা আছে। গোটেইখিনি আমাৰে নিজৰো আছে আৰু বেলেগে পুহিবলৈও দিছে, সেইবোৰো পুহি আছোঁ। ইয়াৰ পৰা ইনকাম পাম, ইনকাম নোপোৱা নহয় যে ইনকাম নাপাম, এনেই পুহি আছোঁ, এনেই পোহা নাই। বলক মোৰ ঘৰটো দেখাবলৈ বিচাৰিম, ঘৰটো কেনেকুৱা পৰিস্থিতিত আছোঁ আৰু কি পৰিস্থিতিত বালুৰ চৰত মাজত থাকিব লাগে, আৰু বৰষুণ বতাহ আহিলে কি অৱস্থা হয় দেখাম। চাওক ঘৰটো কেনে হৈছে। এইটো দেখিবলৈ আছে আমাৰ
চৰকাৰীৰ পৰা সোলাৰ পাইছিলোঁ। এই সোলাৰ এইটো থাকা ঘৰ হয়। বলক মই ঘৰটোৰ ভিতৰত কি অৱস্থা থাকি আছে এইটো দেখাম। ইয়াতে যেটো দেখা যাচ্ছে ইয়াতে ৰান্ধা বাঢ়া কৰা হয় আৰু মোৰ এইফালে ইয়াতে গৰুৰ গোহালি হয়। এইটো মোৰ দেউতাকে দাদাৰ লগত কথা পাতি আছে। বলক ঘৰৰ ভিতৰত মই দেখাবলৈ বিচাৰিম আৰু ভিডিঅ'টো লং নকৰোঁ। হেকে হয় ভিডিঅ'টো মানে আন্ধাৰ হৈ আছে। দেখিবলৈ পাইছে এইটো আমাৰ ঘৰ। ইয়াতে মা দেউতা থাকে। মইতো নাথাকোৱে, গুৱাহাটীতে থাকোঁ। এইটোৱে ঘৰ। এতিয়া চহৰ অঞ্চলৰ কাৰণে গৰু চৰু পুহিবৰ কাৰণে অলপ খেতি বাতি কৰিব লাগে। কৰিবৰ কাৰণে যেনেকুৱা চিষ্টেমত আছে আৰু চলে আৰু নচলে নাই, কিন্তু বতাহ বৰষুণ দিলে অলপ কষ্ট হয়। উপায় নাই আৰু চলিব লাগিব। বলক আজি ভিডিঅ'টো এইখিনি। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব।